আহি আছে নতুন বিপদ সিসোদিয়ালৈ সিবিআই লুকআউট নোটিস লুকআউট নোটিসৰ বাবে দেশ এৰিব নোৱাৰিব মনীষ সিসোদিয়াই দিল্লীৰ আবকাৰী নীতিত কেলেংকাৰী সন্দৰ্ভত সিবিআই জাৰি কৰিছে লুকআউট নোটিস সিসোদিয়া সহ 14 জনলৈ সিবিআইৰ লুকআউট নোটিস শুকুৰবাৰে সিবিআইয়ে তালাচী চলাইছিল সিসোদিয়াৰ বাসগৃহত শনিবাৰে দিল্লীৰ শিক্ষা মন্ত্ৰীৰো দায়িত্বত থকা সিসোদিয়াই তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব বুলিও প্ৰকাশ কৰিছিল যেহেতু মনীষ সিসোদিয়াৰ ঘৰত সিবিআই তালাচী চলাইছিল দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াকে ধৰি 10টা স্থানত আসলতে তালাচী চলোৱা দেখিবলৈ পোৱা গৈছিল সিবিআই আৰু সেই কথা স্বয়ং উপমুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰ যোগে সদৰি কৰিছিল তাৰ পাছতে এক খবৰ লাভ কৰা হৈছে যে সিসোদিয়ালৈ সিবিআইয়ে লুকআউট নোটিস প্ৰেৰণ কৰিছে তাৰ পাছতে শংকা প্ৰকাশ কৰা হৈছে যে দিল্লীৰ উপমুখ্যমন্ত্ৰী সিসোদিয়ালৈ আহি আছে নতুন বিপদ কিয়নো সিসোদিয়ালৈ সিবিআই প্ৰেৰণ কৰিছে লুকআউট নোটিসৰ বাবে দেশ এৰিব নোৱাৰিব মনীষ সিসোদিয়াই দিল্লীৰ আবকাৰী নীতিত কেলেংকাৰী সন্দৰ্ভত সিবিআই জাৰি কৰিছে এই লুকআউট নোটিস কেৱল সিসোদিয়ালৈ নহয় সিসোদিয়া সহ 14 জনলৈ সিবিআইৰ লুকআউট নোটিস সিবিআইৰ দলটো দিল্লীৰ উপমুখ্যমন্ত্ৰী আৰু আম আদমি পাৰ্টিৰ নেতা মনীষ সিসোদিয়াৰ বাসগৃহত উপস্থিত হৈছিল তালাচী অভিযান চলাইছিল আৰু সেই কথা নিজেই মনীষ সিসোদিয়াই টুইটাৰ যোগে প্ৰকাশ কৰিছিল আৰু সিবিআই শুক্ৰবাৰে আবকাৰী কেলেংকাৰী সন্দৰ্ভত দিল্লীৰ উপমুখ্যমন্ত্ৰীগৰাকীকে ধৰি 10টা স্থানত তালাচী চলোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছতে দিল্লীৰ উপমুখ্যমন্ত্ৰী সিসোদিয়ালৈ আহি আছে আন এক নতুন বিপদ কিয়নো সিসোদিয়ালৈ সিবিআই প্ৰেৰণ কৰিছে লুকআউট নোটিসৰ বাবে এতিয়া দেশ এৰিব নোৱাৰিব মনীষ সিসোদিয়াই দিল্লীৰ আবকাৰী নীতিত কেলেংকাৰী সন্দৰ্ভত সিবিআই জাৰি কৰিছে এই